গিলাচৰ ৰঙাই টুকুৰে টিংটো তিয়াই পথৰ এন্ধাৰক সাৱটি গৈ থকাৰ দৰেই কথাবোৰো চলন্ত হৈয়ে আছিল। যিদৰে সন্ধিয়াৰ বজাৰত চলি আছিল ফটিকাৰ দৰদাম। চহৰৰ ল'ৰাকেইটাই গিলিছে, নিচাত মাতাল হৈছে। জিৰাগীত মাতাল হৈছে ব্যস্ত ৰাজপথ আৰু এজাক বনৰীয়া ডেকা। সিহঁতে পিন্ধি আছিল অৱদমিতৰ মলিন পোছাক। মনৰ কবৰত পোত খাই থকা সিহঁত নিজেই একোটা মৰাশ। তুমি নাভাবিবা সিহঁত মদাহী, সিহঁত অপৰাধী। ই হ'ব পাৰে কোনো কামনাময় নাৰীৰ লোলুপ দৃষ্টি, যিয়ে পি খাইছে সময়ক, গতি খাইছে জীৱনক। সিহঁত প্ৰতিবেশী এই চহৰখনৰে, যিয়ে পান কৰে দুখৰে ৰাতি। এলকহলিক মগজুবোৰ নিচাগ্ৰস্ততাত ভোগে। বাটৰ খলাব মাত বাৰে বাৰে উজুতি খাই পৰে। কথাবোৰ যিদৰে বিভ্ৰান্তিত আৰম্ভ হৈ ভ্ৰান্তিহীনতাত শেষ হয়, ঠিক একেদৰেই সিহঁতৰ অবৈতনিক আবদাৰবোৰে জমাই কোনো প্ৰতাৰিত প্ৰেমিকৰ হৃদয় মেহফিল। তেতিয়া উশাবোৰ ৰূপান্তৰিত হয় মাথো বেগলৈ। তুমি নেভাবিবা সিহঁত যে মদাহী। মুখাৰ আঁৰৰ আৱৰ্তমান এটিত যি থাকে এই ৰাগী, ফটিকাৰ ৰাগী, এলকহলিক ৰাগী।